হেল্ল' এভৰিৱান, মই যিহেতু লগৰজনী ঘৰতে আছোঁ আৰু আজি আমি দুইজনী ওলাই যাম শিৱসাগৰলৈ। পাৰ্লাৰলৈ যাব আছে, মানে তাই কৈছে হেয়াৰখিনি অকণমান কেয়াৰ লয় বোলে তাই। আৰু এইফালে পোৱালিটো চাওকচোন ইমান ধুনীয়াকৈ শুই আছে। তাতে আজি মোৰ লগৰ এজনীও বাৰ্থডে হয়, তালৈও যাব লাগিব। আৰু এই শালিকাটোতে দেখি পেলাই ভাবিছোঁ যে দিনটো ভালেই যাব আজি। আপোনালোকৰ এনেকুৱা হয় নাই বাৰু? এইফালে আমি ভাত পানী খাই মেলি শিৱসাগৰ পালোঁহি। শিৱসাগৰ পাই আমি পাৰ্লাৰো পালোঁগৈ। তাই একচুৱেলি হেয়াৰ ষ্ট্ৰেইট কৰিব গৈছে। তাই একো নাই, যোনজনী লগত যে যায় তাই ৰখি থাকোঁতেহে গম পোৱা যায় কিমান টাইম বৰ খাবলগীয়া হয়। মই পিছে বৰ খাবলগীয়া নহ'ল বাৰু, মোৰ বাৰ্থডেটো আছে যে। মই তাইক বাই বাই দি গৈ পালোঁগৈ জুনস্কায়া। তাহাঁতে জুনস্কায়ালৈ মাতিলে আৰু আমি জুনস্কায়া পাই মেলি এইফালে কেক অনা হ'ল আৰু কিবা কিবিবোৰ অৰ্ডাৰ দিলে আৰু এইফালে আমি কেক কাটি মেলি তাৰপিছত আমি ফটোজ তুলিলোঁ। এনেকুৱা হয়নে বাৰু, কিছুমান লগৰ থাকে যাৰ লগত ফটোজ খুব কম থাকে কিন্তু মেমৰিজ ভৰি পৰি থাকে। আমাৰ তিনিজনীৰ লগত কিন্তু তেনেকুৱাই হয়। আমাৰ ফটো খুব কম আছে আৰু ঘৰ আহি পাওঁতে মানে সন্ধিয়াই হ'ল। আজিলৈ মানে আছিলে, বাই বাই।